নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল দা S.K Worldৰ অন্য এটা নতুন ৰেচিপিলৈ। আজি ৰেচিপিটো বনাই আছো এয়া কৰ্ন ফ্ৰাই কৰি আছো আৰু এইফালে বনাই আছো ভুল পুঠি মাছ আৰু ঔটেঙা বইল। ৰেচিপিৰ কাৰণে এইফালে লৈছো ভুল কাটি লৈছো, ঔটেঙা কাটি লৈছো, পুঠি মাছ অলপ ফ্ৰাই কৰি লৈছো। এইফালে কেৰাহীখন পাতি দিলো, মন কৰিছে তেল একদম নাই দিয়া। তাতে কাটি থোৱা ভুল ঔটেঙাখিনি দি দিছো। এবাৰ লৰাই ইয়াতে দিছো আন্দাজমতে হালধি আৰু সোৱাদ অনুসৰি নিমখ। গোটেইখিনি ভালদৰে লৰাই ঢাকন দি সিজিবৰ কাৰণে ৰাখি থম। প্ৰায় 10 মিনিট মান এইদৰে ঢাকন দি লৰাই ভজাৰ পাছত এয়া চাওক তাৰ পৰা পানী ওলাইছে। পানীখিনিও কমি গ'ল। এতিয়া ইয়াতে পুঠি মাছ কেইটা ফ্ৰাই কৰি থোৱা দি পানী দি দিছো। এইখিনি উতল আহিবৰ কাৰণে ঢাকন দি থম। 20 মিনিট মান উতল অহাৰ পাছত এয়া চাওক পুঠি মাছ ভুল আৰু ঔটেঙাৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। আনফালে কৰ্ন ফ্ৰাই কৰিবৰ বাবে কৰ্ন কেইটা এইদৰে সাফা কৰি লৈছো। ওপৰৰ বাকলি কেইটা এৰুৱাই মাজত থকা কুলা অংশটো এৰুৱাই দিছো। দেখিছে এইদৰে ভিতৰৰ পৰা এনেকৈ উলিয়াই দিছো। গোটেই কৰ্নখিনি ভালদৰে সাফা কৰি লওঁ। এইফালে কৰ্নখিনি সাফা কৰি হৈ গ'ল। এতিয়া ইয়াতে দিম অলপমান নেমু ৰস। আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ প্লিজ সাবস্ক্ৰাইব কৰি লওক। আৰু দিম আন্দাজমতে হালধি পাউডাৰ, অলপমান কাশ্মীৰী পাউডাৰ, অলপমান ধনিয়া পাউডাৰ, অলপমান জিৰা পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি মেৰিনেট কৰি লম গোটেইখিনি। আশা কৰিছো মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। কৰ্নখিনি ফ্ৰাই কৰিবলৈ এফালে কেৰাহী পাতি গৰম হলত দিলো সৰিয়হৰ তেল। তেলখিনি গৰম হলত তাতে অলপমান দিছো নিমখ, কমকৈ দিছো। মেৰিনেট কৰোতে নিমখ দিয়া আছে। তাতে কেইটামান জলকীয়া দিছো আৰু এতিয়া মেৰিনেট কৰি থোৱা কৰ্নখিনি দি ধুনীয়াকৈ গোটেইখিনি ফ্ৰাই কৰি লম। এবাৰ লৰাই ঢাকন দি প্ৰায় আধা ঘণ্টামান ফ্ৰাই কৰিব লাগিব। এইদৰে গোটেইখিনি ভালদৰে লৰাই ঢাকন দি সিজিবৰ কাৰণে ৰাখি থম। এয়া চাওক এইফালে প্ৰায় আধা ঘণ্টামান ঢাকন দি লৰাই ভজাৰ পাছত কৰ্নখিনি খাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। এইফালে মোৰ থালিখন ৰেডি হৈ গ'ল। কৰ্ন ভজা লগত আছে ভুল, পুঠি মাছ, ঔটেঙাৰ বইল আঞ্জা, ভাত আৰু পুঠি মাছ ভজা। শেষত ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।